গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। মানে আজি আমাৰ ইয়াতে বিহু আছে আৰু সেই বিহুৰ কাৰণে আজি আমি কৰিম কি একচন মিয়াৰ বাচ্চা একদম মিয়াৰ বাচ্চা এইটো বেয়াকে কোৱা নাই বাৰু কথাত কৈছোঁ ডাইলগটোহে কৈছোঁ একদম কোনো যাতে এইটো গা বাদি নলয়। মানে ইফালে আছে আমাৰ অৰ্ণৱ এইটো গোটেই গেলি এইটো দেৱজিৎ। মানে আজি আমি একদম খিলাই দিম পুৰা সেয়া সেই আৰু গতিকে আপোনালোকে চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। থাকি থাকি এই বেউলাকেইটা কি হয় ইয়াত কি কাজিয়া বা সিহঁতৰ এয়া আমাৰ ভেকচনৰ কাৰণে ৰিহাৰ্চল চলি আছে। এয়া দানিছ ই জুবিনদাৰ খুব ধুনীয়া মিমিক্ৰি কৰিব জানে, আপোনালোকে চাওকচোন। এতিয়া ভেকচিন কৰিব আহিছোঁ, ভাল লাগিছে আৰু ৰাতি প্ৰগ্ৰেম আছে তেনেকুৱা কথা আৰু সকলো আহিব আৰু আমি এতিয়া প্ৰগ্ৰেম চাম ৰাতি তেনেকুৱা কথা। ফাইনেলি আমি কাঁহী বাতি পেং চেং পুৰা হাতত লৈ কিনে ভেকচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিলোঁ। যিয়ে জীৱন জীৱিকাৰ বাবে এনেদৰে ৰাস্তাই ঘাটে ফুৰিবলগীয়া হৈছে। আপনারা কই থেকে আসছে? আচ্ছা আল্লাহ জানে আপনারা ঘর কই ঘর? আচ্ছা আল্লাহর উপরে আমার ঘর। আপনার ঘর আল্লাহ জানে। আপনারা এই যে স্যার কি স্যার ভাই নাকি? না আমাদের কোনো ভাই নাই, একলা আমার আল্লাহ জবাব দিতে, আল্লাহ এই সব করবে দিতে, আমি এই সব আল্লাহর মধ্যে চলে যাইছে। আর দান করে আল্লাহর নামে দান করে। আল্লাহর নামে দান করে। এনেকৈয়ে আমাৰ ভেকচনটো শেষ হ'ল। ভেকচনটো কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ, কিন্তু এটা কথা শিকিলোঁ, এই এনেকুৱা বিশেষভাৱে সক্ষম লোকসকলৰ যিটো এক জীৱন সংগ্ৰাম সঁচাই কিন্তু বহুত কষ্টকৰ হয়। লগতে এনেকৈয়ে অন্য প্ৰতিযোগীসকলেও ভেকচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গ'ল। তো আজিলৈ এইখিনিয়ে আছিল। লগ পাম আমাৰ নতুন আহিবলগীয়া শ্বৰ্ট ফিল্ম, যাৰ নাম হৈছে কঁঠাল চোৰ।